ভলুকা বাঁহ এতিয়া বাঁহ হৈ থকা নাই। ভলুকা বাঁহ এতিয়া বাঁহ হৈ থকা নাই। ভলুকা বাঁহ অসমীয়াৰ আৱেগ, অসমীয়াৰ অস্তিত্ব, বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত। পৰিৱৰ্তন শব্দটো শুনিবলৈ বৰ ভাল, কিন্তু হৈছে বাল। আৰু এই পৰিৱৰ্তন হোৱালৈকে আমি বালৰো জীয়াই নাথাকো কেলা। মনত ৰাখিব, আমি নতুন প্ৰজন্ম হয়। আমি ইচ্ছা কৰিলে দেশ সলাবও পাৰোঁ, জ্বলাবও পাৰোঁ। আজিকালি আড্ডা নামাৰে ল'ৰা ছোৱালীয়ে। আজিকালি নিজৰ নিজৰ ধৰণে থাকে, নিজৰ নিজৰ লাইফষ্টাইল, নিজৰ লেপটপ লৈ বিজি থাকে। আড্ডাটো লাগে, আড্ডা নহ'লে সেই বস্তুটো জন্ম নহয়। এটা কথা, মই একদম চিধা মানুহ। মোৰ কোনো ঘেণ্টা, মই কাকো খাতিৰ নকৰোঁ পৃথিৱীৰ কথা। আপোনালোকে মোক পইচা দিব নালাগে। দুজনী ছোৱালী আছিলে, এজনৰ নাম জোনমণি, এজনৰ ৰুণজোন। মই দুইজনকে লাইন মাৰিছিলোঁ, সেইকাৰণে লিখিছিলোঁ জোনমণি ৰুণজোন তেতিয়া চকুত জোন। মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই। মই Please don't disturb me. If you disturb me, I'll shoot you. Who the fuck you are? ভলুকা বাঁহ এতিয়া বাঁহ হৈ থকা নাই। ভলুকা বাঁহ এতিয়া বাঁহ হৈ থকা নাই। ভলুকা বাঁহ অসমীয়াৰ আৱেগ, অসমীয়াৰ অস্তিত্ব, বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত। সৰুকালটো কোনেও পাহৰিব নোৱাৰে। পাখি মেলি যাওঁ উৰি, আকৌ উৰি যাবলৈ মন যায়। ক্লাছ 5, ক্লাছ 6, ক্লাছ 7। পৰিৱৰ্তন শব্দটো শুনিবলৈ বৰ ভাল, কিন্তু হৈছে বাল। আৰু এই পৰিৱৰ্তন হোৱালৈকে আমি বালৰো জীয়াই নাথাকো কেলা। আজিকালি আড্ডা নামাৰে ল'ৰা ছোৱালীয়ে। আজিকালি নিজৰ নিজৰ ধৰণে থাকে, নিজৰ নিজৰ লাইফষ্টাইল, নিজৰ লেপটপ লৈ বিজি থাকে। আড্ডাটো লাগে, আড্ডা নহ'লে সেই বস্তুটো জন্ম নহয়। Please don't disturb me. If you disturb me, I'll shoot you. Who the fuck you are? ভলুকা বাঁহ এতিয়া বাঁহ হৈ থকা নাই। ভলুকা বাঁহ এতিয়া বাঁহ হৈ থকা নাই। ভলুকা বাঁহ অসমীয়াৰ আৱেগ, অসমীয়াৰ অস্তিত্ব, বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত।